মজা কেনেকুৱা হৈছে খুৰাই বনাই আছে কি পনীৰ নখুৰা। হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? মই প্ৰিয়ংকা চুকীয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া পূৰা ওলাই মেলি ৰেডি মিতালী ঘৰত যাবৰ কাৰণে। তাতে আজি কিবা পাৰ্টি আয়োজন কৰিছে আৰু সিহঁতৰ ফেমিলিও কাৰোবাক মাতিছে, মোকো ইনভাইট কৰিছে লগতে। সেইটো কাৰণে মই এতিয়া যাব ওলাইছোঁ আৰু তাতে কি কৰিছে নাজানো। তাতে গৈ পেলাই ময়ো দেখিম আৰু আপোনালোককো দেখুৱাম। চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই কৰিলোঁ। আৰু এইটো আমাৰ লগত আছে নিও, মোৰ অলপ ভয় লাগে। আজি মানে সিহঁতৰ ঘৰৰ পৰা স্পেচিয়েল খানা আছে। অলপ পিছত ক'ম, তাইও ক'ব, তাই নিজে ক'ব কি কি খানা আছে। এতিয়া পাকঘৰত গৈ আছোঁ, তাই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু এইফালে খুৰা আহি আছে মিতালী দেউতা। আৰু এই পাকঘৰত এতিয়া কিবা কিবি কাম আছে, অলপ নহৰু আদা চেলোৱা কাম আছে, এইখিনি চেলাই ল'ম। তাৰপিছত চেলাই দেখুৱাম মই আপোনালোকক। আৰু ৰান্ধনি আজি আমাৰ মিণ্টু দা, চ' মিণ্টু দাই বনাব। খালি দেখুৱাম মই কেনেকুৱা কি বনাই। বহুত মানুহ আহিব, সেইটো ফেমিলি পাৰ্টি আৰু লগতে মোকো ইনভাইট কৰিছে, সেইটো কাৰণে আহিছোঁ। আৰু এতিয়া আমি এইখিনি তাতে চেলাই দিওঁ। আৰু ইয়াৰ মিতালী ঘৰত আহি পালোঁ আৰু চব ইয়াৰ ৰেডি কৰি ৰাখিছে। ইফালে মিতালী আৰু ইফালে বিক্ৰম দা খাই আছে আৰু ইফালে মিণ্টু দা আজি স্পেচিয়েল ৰান্ধনি। আৰু আমাক আজি খুৱাব কি আছিলে মিণ্টু দা? হান্দি মটন বনাই খুৱাব। তাৰপিছত গাহৰি আছে, আপোনালোকক দেখুৱাই আছোঁ মই বেক কেমেৰা কৰি পেলাই। আৰু এইটো মিতালীৰ মাহী ল'ৰা ন, এইটো মিতালীৰ মাহী ল'ৰা। তো আৰু আছে কেইজনমান আহিবৰ কাৰণে, সিহঁতক ৰখি আছোঁ। সিহঁতৰ পৰা ৰেডি কৰি আছোঁ। ধুনীয়া কেনেকুৱা কি ৰেচিপিটো কেনেকুৱা বনাই মিণ্টু দাই আপোনালোকক মই দেখুৱাম সকলোখিনি, আপোনালোকে চাই থাকিব। আৰু এইফালে গাহৰি মাংস আৰু এইখিনি পিঁয়াজ মেৰিনেট কৰিবৰ কাৰণে কাটি লোৱা হৈছে। আৰু এইখিনি হৈছে মটনখিনি। মিণ্টু দাৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু ৰান্ধিবৰ কাৰণে। আৰু এয়া মাটিৰ এইটো কি কয়, মাটকা, এইটো মাটিৰ মাটকা লৈছে, ইয়াতে বনাব আজি। আৰু এয়া মাটিৰ মাটকাটো ধুনীয়াকৈ দাদা চাৰচুকা তেল দি পেলাই ধুনীয়াকৈ মিলাই লৈছে। আৰু এইখিনি অইল দিব বোলে আজি। আৰু ইয়াতে এতিয়া লং ইলাইচি আৰু ডালচিনি দিয়া আছে। আৰু ইফালে জিৰা পাউডাৰ ইউজ কৰিছে আৰু জিৰা পাউডাৰ দিছে 1.5 চামুচ। ইফালে এতিয়া দাদা দিছে ৰেড চিলি। মই গোটেইখিনি আপোনালোকে দেখিছে, খালি কৈ আছোঁ। আৰু এতিয়া ইয়াতে দিছে ধনিয়া পাউডাৰ আৰু এইখিনি হালধিও দি দিছে অলপমান। তাৰপিছত এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছে অলপ। তাৰপিছত ইয়াতে দি দিছে এইটো জালুকৰ গুড়ি আৰু এইটো হৈছে কষ্টুৰি মিঠি বুলি কয়, সেয়া দি দিছে। আৰু এইখিনি ভালকৈ এতিয়া মিক্স কৰি লৈছে। তাৰপিছত আকৌ চাই থাকিব কি কি দিয়ে। আৰু এইটো হৈছে মিট মছলা। তাৰপিছত আৰু এই আদা নহৰু পেষ্ট কৰি থোৱা আছিলে, সেইখিনি দি দিছে। এতিয়া মেৰিনেট কৰাটো কণ পাল দেই, বেচেৰা কণ ভাইটি পাল। এবাৰ ভায়েক আৰু ইফালে খুৰী এয়া চাৰচকা তেল গৰম কৰি আছে। এইটো মেৰিনেট কৰিবৰ কাৰণে ন মিণ্টু দা? মেৰিনেট কৰিবৰ কাৰণে। আজি পাৰ্টিটো কিহৰ পাৰ্টি? হা? কিহৰটো কিয় খেলিব? মিতালীৰ বিয়া আহি আছে, সেইটো কাৰণে আমি এডভান্স পাৰ্টি। আজি আমাৰ গাহৰি ছাগলী চব। আৰু কি আছে মিতালী? পনীৰ মাছ। অ' মাই গড, চিকেন নাই, গাহৰি আছে ন? ইয়াৰ ডাউট হৈ আছে টেষ্টি হ'ব জানো। আৰু মেৰিনেট কৰা হোৱাই নাই। আৰু এতিয়া দিছে কেঁচা জলকীয়া অলপমান খুন্দি লোৱা হৈছিলে, মিতালী খুন্দি দিছে, তাকে দি দিছে এতিয়া। এয়া দৈ আচাৰ বনোৱা সেইটো চেনেলত খুন্দি নেকি? কুকিঙো খুলি দে, মুখখন দেখুৱাব নালাগে ন, মোক দেখুৱালেও প্ৰব্লেম নাই খুৰী। আৰু ইফালে চাওক গাইজ, এইখিনি মেৰিনেট কৰা লাষ্ট আছিলে দৈখিনি আৰু হৈ গ'ল মেৰিনেট কৰা। আৰু ইয়াতে মই নিমখো দি দিছোঁ, কিন্তু মই পাহৰি গ'লোঁ দেখুৱাবলৈ আপোনালোকক। চ' আপোনালোকে মাংসখিনি অনুযায়ী নিমখখিনি দি দিব। আৰু চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে, এইটো ভাবি চাওক খাবলৈ কিমান টেষ্টি হ'ব। আৰু ইফালে মিতালী আদা মাৰি আছে। কি কাৰণে আদাটো মাৰি আছে এইটো আপোনালোকে দেখিব অলপ পিছত। মানে কিবা মাংসখিনি ভাপটো ওলাই যাব নোৱাৰাৰ কাৰণে আজি ফাৰ্ষ্ট টাইম মই দেখিছোঁ, সেইটো কাৰণে ইফালে এবাৰ দৌৰি আছোঁ ভিডিঅ' কৰিবৰ কাৰণে। আৰু ইফালে দাদাহঁতে কয়লা ৰেডি কৰি আছে, ইফালে মাংস তাতে বনাব ধুনীয়াকৈ। ত' তাতে আকৌ এতিয়া যাম মই তলত। আৰু এতিয়া খালি মিতালীখিনি আটাখিনি মাৰিব আহিছে, তাক এইটো কাম দিছে। তাৰপিছত আকৌ যাম তাতে, এতিয়া আকৌ তাতে যাই পেলাই তাতেহে বনাব মেইন খানাখিনি। ত' তাতে দেখুৱাম আৰু চব
ভাগ আজি মটনখিনি বনাব মিণ্টু দা, তাৰপিছত গাহৰিখিনি বনাব বিক্ৰম দা, পনীৰ বনাব কোনে? খুৰা আৰু ভাতখিনি খুৰী, ভাত দালি খুৰী বনাব। এতিয়া আমি গৈ আছোঁ তলত ৰেডি কৰি লৈ আহ। মই লৈছোঁ এইখিনি, মিতালী লৈছে মাত্ৰাকেইটা। আৰু এতিয়া এই মাংসখিনি ইয়াতে বনাব, তো সেইটো কাৰণে কয়লা ৰেডি কৰি আছে বিক্ৰম দা আৰু মিণ্টু দা। আৰু এতিয়া এই মাংসখিনি ইয়াতে ধুনীয়াকৈ দি ল'ব মাটিৰ মাটকাটোত। তাতেতো অলৰেডি অইল দিয়া হৈছিলে, ইয়াতে কোনো ধৰণৰ পানী আৰু অইল ইউজ কৰা নাযাব। আৰু ময়ো ফাৰ্ষ্ট টাইম দেখিছোঁ। আৰু ইয়াতে 2টা গোটা নহৰু দি দিছে বাকলি নেৰুৱাকৈ। চ' আপোনালোকেও এৰুৱাব নালাগে, তেনেকৈ দি দিব 2টা গোটা নহৰু। তাৰপিছত এতিয়া চাই থাকক কি কৰিব মিণ্টু দাই। এই ওপৰত দি দিছে মাটিৰ মাটকাৰ এখন ঢাকনি দি দিছে। আৰু ইয়াৰ ভাপটো যাতে যাব নোৱাৰে সেইটো কাৰণেহে আটাটো মিতালি মাৰি আছিলে। আৰু এতিয়া সেইটো ইয়াতে ইউজ কৰা হৈছে। সেইটো ধুনীয়াকৈ ভাপ যাব নোৱাৰাকৈ চাৰি চাইডে ব্লক কৰি দিয়া হ'ব। এইটো ব্লক কৰা হোৱাৰ পিছত ইয়াতে বহাব কয়লাত। মই দাদাক সুধি লৈছোঁ 3 আৱাৰ্ছ সিজাব লাগিব। 3 ঘণ্টা সিজোৱাৰ পিছত এইটো ধুনীয়াকৈ সিজি যাব। তাৰপিছত আমি খাব পাৰিম। আৰু আপোনালোকে চাই থাকক কেনেকুৱা হয় টেষ্টটো মই কৈ আছোঁ। আৰু এতিয়া এনেকৈ একদম কমকৈ জুই দি পেলাই তাতে সিজাব লাগিব। 3 আৱাৰ্ছৰ ভিতৰত খুলি দিলে অট'মেটিকেলি সিজিয়ে যাব। আৰু ইয়াতে অলপ অলপ ওপৰতো কয়লা দিয়া হৈছে, আপোনালোকে দি ল'ব তেনেকৈ। আৰু ৰান্ধনি এইবিলাক দেই আৰু গাইজ আমি ইয়াতে এতিয়া চবে ৰখি আছোঁ এইটো মাংসখিনিৰ কাৰণে। পুৰা 3 ঘণ্টা ৱেইট কৰিম আমি এতিয়া পুৰা গৰমতো পুৰা চবে জুইটো হোৱাতে লেকচাৰ মাৰি চবে ৰখি আছোঁ। 3 ঘণ্টা হোৱাৰ পিছত আমি এতিয়া ইয়াৰ পৰা ভিডিঅ' উঠাই লৈ পেলাই যাম। আৰু আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে, খাই পেলাই কম আৰু টেষ্টটো কেনেকুৱা হৈছে। এতিয়া তাই ৰেডি কৰি আছে চানা। বহুত দিনৰ পৰা তাই কৈ আছিলে যে তোৰ হাতে মই চানা খাম, কাৰণ তাই বহুত টেষ্টি চানা বনাব জানে। চ' জোৰ কৰিলোঁ আৰু তাই এতিয়া মোৰ কাৰণে বনাই আছে চানা। মিতালী ৰেডি কৰি দিলে চানা। কোৱা কেনেকুৱা লাগিছে কোৱা। মজা ভাল লাগিছে নেকি? জ্বলা হৈছে যে এয়া গাহৰিৰ কাৰণে কি কৰিবি এইটো পিঁয়াজ নাখাওঁ তই নাখা জানো। আৰু এই পিঁয়াজখিনি একচুৱেলি ৰ'ষ্ট কৰিবৰ কাৰণে দিছে মিণ্টু দাই, সেইটো কাৰণে মিতালী কৰি দিছে গাহৰি মাংসখনৰ কাৰণে। আৰু এনেকৈ কৰিলে বোলে খাবৰ কাৰণে বহুত টেষ্ট হয়। মই বাৰু ট্ৰাই কৰি চাম ঘৰত, আপোনালোকে ট্ৰাই কৰিব। আৰু এইফালে মই বইল দি দিলোঁ গাহৰি মাংসখিনি। এবাৰ কি বনি আছে? ৰাইতা। এবাৰ বিক্ৰম দা বনাইছে দেই। আৰু ইফালে খুৰাই বনাই আছে কি পনীৰ ন খুৰা। আৰু ইয়াক খুৰাই চবৰে ভাল, খুৰা বনাই আছে পনীৰ। খুৰাও বহুত ভাল বনায়, খুৰা হাতেৰে খাই পাইছোঁ, কিন্তু মিণ্টু দাৰ হাতেৰে আজি ফাৰ্ষ্ট টাইম খাই পাম। আৰু এয়া বিনা অইলেৰে বনোৱা গাহৰি মাংসখন, মানে বইল গাহৰি মাংস, সেয়া হৈ গ'ল ৰেডি। মই ইয়াৰ প্ৰচেছটো দেখুৱাব পাহৰি গ'লোঁ, ইফালে এবাৰ দৌৰি ফুৰোঁতে গৈছে মোৰ। আৰু এইখন ছাগলী মাংসখন কি হ'ল, মানে ইমানে তাতে মানুহ আমি মানে সিয়ে জুই দিওঁতে অলপ পুৰা খালে, সেইটো কাৰণে আকৌ চৰুত পানী দি পেলাই অলপমান গ্ৰেভি কৰি দিলে। আৰু এয়া গাইজ আমি এতিয়া খাব লৈছোঁ, মানে আধা মানুহ খাই আছে, কাৰণ এতিয়া বাজিব আৰু চাগে 12টামান বাজিব। আৰু সেইটো কাৰণে খুৰাহঁতে আগত খালে, এতিয়া মই মিতালী আৰু খুৰী খাম। আৰু ইফালে খৰি, ইফালে আছে এইখিনি মটন, আছে দাইল, আৰু ইফালে এইখিনি পনীৰ, সেইটো খুৰাই বনাইছে। আৰু ইফালে আছে ৰাইতা, দেখা নাই চাগে আপোনালোকে, এইফালে ৰাইতা লৈছোঁ, ইফালে আৰু নেমু টেঙা। এইখিনিয়ে আপোনালোক কৈ আছোঁ কেনেকুৱা হৈছে টেষ্ট কৰি পেলাই। বহুত টেষ্টি লাগিছে গাহৰিখন খাই পেলাই। এইটো মই টেষ্ট কৰি চাইছোঁ অলপ আগত, এইখনো ভাল লাগিছে। মজা লাগিছে নাই। আৰু এতিয়া দুজনমান আলহী আহি আছে, লাষ্ট আলহী। ভাত খাই লৈ আকৌ ভাত খাই আপোনালোকক লগ পাই আছোঁ। আৰু গাইজ তাতে ৰাতি মই ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ ৰাতি খোৱা বহুত দেৰি হৈ গ'ল, 1-2টামান বাজি গ'ল চাগে। সেইটো কাৰণে মই এতিয়া ঘৰত আহিহে ভিডিঅ'টো এণ্ড কৰি আছোঁ। চ' ভিডিঅ'টো আজিলৈ এইখিনিয়ে আছিলে। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। আপোনালোকে সকলোৱে সুস্থ থাকক, হেপ্পী থাকক, লাভ ইউ অল, বাই বাই।